আজি বন্ধুসকল আপোনালোকক এনেকুৱা এটা জাৰ্নিত লৈ যাম য'ত আপোনালোকে মনৰ তৃপ্তি অনুভৱ কৰিব। আজি আমি এই মেটেৰিয়েলিষ্টিক বস্তুবোৰৰ পৰা এই পলিউশ্যনৰ পৰা অলপমান দূৰলৈ যাবলৈ লৈছোঁ। মোৰ লগৰজন ইতিমধ্যে আহি পালেহি আৰু আমি দুটা ওলাই গৈছোঁ এখন গাঁৱৰ ভিতৰত এখন দহা খাবলৈ। যেতিয়া এই টাউনখনৰ পৰা বাহিৰ হ'লোঁ যেন মনটো এটা তৃপ্তিৰে ভৰি পৰিল। মানে সেই ইয়াৰ যোনটো হাৱা, ইয়াৰ বতাহ, ইয়াৰ শীতলতা, চাৰিওফালে চক কি ধুনীয়া সৌন্দৰ্য, প্ৰলোভনীয় দৃশ্য, এইবোৰ চাই মন একেবাৰে তৃপ্ত হৈ পৰিল। এই যে দৃশ্যবোৰ দেখিছে এইবোৰ এবাৰ ভালদৰে চাই লওক, কাৰণ কিয় জানে, আজিৰ পৰা হয়তো 10 বা 20 বছৰৰ পিছত এই দৃশ্যবোৰ বিলুপ্ত হৈ যাব এই অসমৰ পৰা। ইয়াৰ বাবে দায়ী কোন জানে? নাই ইয়াৰ বাবে মই দায়ী, নাই আপোনালোক দায়ী, নাইহে চৰকাৰ দায়ী। ইয়াৰ বাবে এটা মানসিকতা দায়ী। এই সুন্দৰ দৃশ্যবোৰ কোনে নাইকিয়া কৰিব জানে? মানুহে নিজেই। কাৰণ যিমানটো আপোনালোকক দিছে সিমানটোত মানুহবোৰ সুখী নহয়। সকলোকে লাগে মাত্ৰ চাকৰি, সকলোকে লাগে মাত্ৰ এটা বিলাসিতাৰ জীৱন। কৰিব কি সেই বিলাসিতা যদিহে এই পথাৰত কেতিয়াও শস্যৰে